ছাত্ৰ ছাত্ৰীসকল, আজি মই তোমালোকৰ ক্লাছ 3 মেথ ৱৰ্কশীট এটা লৈ আহিছোঁ। এই ৱৰ্কশীটটো তোমালোক ঘৰত প্ৰেক্টিছ কৰিবা। আশা কৰোঁ এই ৱৰ্কশীটটোৰ পৰা তোমালোক যথেষ্টখিনি উপকৃত হ'বা। আহা চাওঁ এই ৱৰ্কশীটটো সমাধানৰ সৈতে। ইয়াতে চোৱা, প্ৰথমতে আছে তলত দিয়া সংখ্যাবোৰ আখৰে লিখা। এই সংখ্যাবোৰ দিয়া আছে যে এইবোৰ আমি আখৰে লিখিব লাগে। প্ৰথমে 38, 106, 504, 1030, 9199। এই 38টো আমি কি কৰিব লাগিব? আখৰে লিখিব লাগিব। 830। তাৰপিছত আছে 106, 106। তাৰপিছত 504, 504। তাৰপিছত আছে 1030, 1030। তাৰপিছত আছে 9199, 9199। এতিয়া চোৱা, দ্বিতীয়ত আছে তলত দিয়া সংখ্যাবোৰ অংকৰ লিখা। এই সংখ্যাবোৰ যেনেকৈ আমি আখৰে লিখিছিলোঁ, এইবোৰ কি কৰিব লাগিব? অংকৰে লিখিব লাগিব। প্ৰথমতে কি আছে আহা চাওঁ। 730, 524, 1203, 4502। তাৰপিছত 1003। এতিয়া 730টো আমি এনেকৈ লিখিব লাগিব। 730, 524, 524, 1203, 1203। এটা আছে 1203। তাৰপিছত 4500, 4502, 4502, 1003, 1003। এতিয়া গম পালানে আখৰ আৰু সংখ্যা এনেকৈ লিখিব লাগে বুলি? এতিয়া আছে 3 নম্বৰত আছে তলত দিয়া সংখ্যাবোৰ বিস্তৃত ৰূপত লিখা। আমাৰ এই সংখ্যাবোৰ দিয়া আছে, এইবিলাক আমি বিস্তৃত মানে বহলাই লিখিব লাগে, ভাঙি ভাঙি লিখিব লাগে। এনেকৈ 405। 400টো কি আছে? শতকৰ ঘৰত, এতিয়া কিবা 400। শূন্যটো আছে দশকৰ ঘৰত, দুটা শূন্য, একক দশক। 6টো আছে এককৰ ঘৰত। ঠিক 5, 7, 7 আমি এককৰ ঘৰৰ পৰা লিখি যাম। 7টো এককৰ ঘৰত লিখিলোঁ। 5টো আছে দশকৰ ঘৰত, 7টো আছে দশকৰ ঘৰত, 7টো আছে শতকৰ ঘৰত। ঠিক এতিয়া 8টো আছে শতকৰ ঘৰত, 800। 9টো দশকৰ ঘৰত আছে 90। এনেকৈ 3টো এককৰ ঘৰত। এতিয়া 1023। 1000টো আছে 1টো 1000 ঘৰত, 0টো শতকৰ ঘৰত, 3টা শূন্য শতক। 2টো আছে তোমাৰ দশকৰ ঘৰত, দশকৰ ঘৰ 3। ঠিক এতিয়া 5678। 5000টো 5000 ঘৰত, 6টো শতকৰ ঘৰত, 7টো দশকৰ ঘৰত, 8টো এককৰ ঘৰত। এনেকৈ বিস্তাৰিত ৰূপত আমি এনেকৈ ভাঙি লিখিব লাগে। আৰু 4 নম্বৰত আছে নিম্ন শ্ৰেণীত অংকবোৰ স্থানীয় মান লিখা। আমাৰ এই কেইটামান অংক দিয়া আছে। এই অংকবোৰৰ যিবোৰ অংকৰ তলত আণ্ডাৰলাইন কৰা আছে সেইবোৰৰ আমি স্থানীয় মান লিখিব লাগে। আমি প্ৰথমটো চাওঁ। 400। 6ৰ তলত আণ্ডাৰলাইন আছে। 6টো আমাৰ কি হয়? স্থানীয় মান কি হ'ব? একক দশক। 6ৰ স্থানীয় মান হ'ব দশক। ঠিক সেইটো 2 নম্বৰত 7 অংকটোৰ তলত আমাৰ আণ্ডাৰলাইন কৰা আছে, এইটো হ'ব একক। ঠিক সেইদৰে 3 নম্বৰটো 4 একক দশ শতক। 4 স্থানীয় মান শতক। 4 নম্বৰটো চোৱা 7ৰ তলত আণ্ডাৰলাইন কৰিছে একক দশক শতক হাজাৰ। 7টো হ'ব হাজাৰ। ইয়াতে আকৌ একৰ তলত আণ্ডাৰলাইন আছে 1টো একক। এইখিনি নিশ্চয় বুজি পাইছা তোমালোক? এতিয়া চোৱা, ইয়াত আছে তলত দিয়া সংখ্যাবোৰ সংক্ষিপ্ত ৰূপত লিখা। এই সংখ্যাবোৰ সংক্ষিপ্ত ৰূপত আমি আগতে যে কৰিছোঁ বিস্তাৰিত ৰূপত, আমি যে ইয়াতে কৰিছিলোঁ বিস্তাৰিত ৰূপত, এইকেইটাই এই বিস্তাৰিত ৰূপত, এইকেইটাই আকৌ সংক্ষিপ্ত ৰূপত আমি কৰিব লাগে। ইয়াতে চোৱা 356। এইটো আমি এনে সংক্ষিপ্ত এনেকৈ লিখিম 356, 356। 4320, 1 এনেকৈ আছে। প্ৰথমতে আমি লিখিম একক আছে, এককৰ ঘৰত আছে 1, 2 দশকৰ ঘৰত আছে 2, 3টো আছে শতকৰ ঘৰত, 4টো আছে হাজাৰৰ ঘৰত। ঠিক আছে। 2000, 3 শতক, 2 দশক, 1 একক। 1টো এককৰ ঘৰত লিখিলোঁ। 2টো ক'ত আছে? দশকৰ ঘৰত। 3টো শতকৰ ঘৰত, 2টো হাজাৰৰ ঘৰত। হৈ গ'ল। ঠিক আছে। 7000, 2 শতক, 2 একক। 2টো একক ঘৰত আছে, দহক এটা নাই, দহক নাই কাৰণে আমি এটা শূন্য দিম।
কাৰণ তো শতক আছে 2টো শতক ঘৰত 2টো শতক ঘৰত লিখিলোঁ 7টো হাজাৰৰ ঘৰত লিখিলোঁ ঠিক আছে 6000 4 শতক 3 দশক 6 একক 6টো ক'ত আছে এককৰ ঘৰত 3টো দশকৰ ঘৰত 4টো শতকৰ ঘৰত 6টো হাজাৰৰ ঘৰত তোমালোকে এইখিনি নিশ্চয় বুজি পাইছা মই গোটেইকেইটাৰে অলপ অলপ দিছোঁ যাতে এইখিনি তোমালোকে বুজি পাই ঘৰত প্ৰেক্টিচ কৰি থাকা আৰু বেছি দিলে ভিডিঅ'টো আৰু ডাঙৰ হৈ যাব আজিলৈ এইখিনি